Hello everyone, welcome back to my YouTube channel. পুনৰ এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজলে। আজি হৈছে গোখাই বিহু আৰু গোখাই বিহুৰ দিনাখন আমি হৰভঙ্গত থকা গৰখীয়া গোখাই থানত যাবলৈ ওলাইছো। আৰু ইয়া আহি পাই প্ৰসাদ ধূপচাকি লৈ ললো, তাৰ পিছত মন্দিৰত প্ৰৱেশ কৰিলো। আৰু আজি মোৰ লগতে আপোনালোকেও গৰখীয়া গোখাই থানখন দৰ্শন কৰিব পাৰিব। থানখন বহুত সুন্দৰ হয় আৰু বহুত চাফ চিকুণ আৰু বহুত ধুনীয়া হয়। ইয়াতে বহুত ভক্তপ্ৰাণ ৰাইজে আহি আজি চাকি বন্তি লগাইছে আৰু বহুত মানুহৰ সমাগম হয়। বহুতো দূৰ দূৰণিৰ পৰা মানুহবিলাক আহিছে। আমি বাহিৰত চাকি বন্তি লগাই এয়া মন্দিৰৰ ভিতৰ ফালে আহিলো। ইমানবোৰ মানুহে ইমান চাকি জ্বলায়, সেইকাৰণে ভিতৰত লগাবলৈ অসুবিধা হয় কাৰণে বাহিৰত ধুনীয়াকৈ ব্যৱস্থা কৰি দিয়া হৈছে চাকি লগোৱা। আৰু ভিতৰত আহি এয়া মায়ে প্ৰসাদ দিলে, তাৰপিছত ইয়াতে সেৱা কৰিলোঁ। ইয়াতে সেৱা কৰি বাহিৰত ওলাই আহিলোঁ আৰু বাহিৰৰ পৰিৱেশটো আপোনালোকে চাব পাৰে কিমান মানুহ আহিছে। আৰু চাওকচোন পুখুৰীটোৰ পাৰত কি ধুনীয়াকৈ চাৰিওফালে চিৰিবিলাক বান্ধি দিছে। আৰু এই বটগছজোপাৰ বহুতো মহত্ব আছে। চাওকচোন চাৰিওফালে কিমান গামোচা বান্ধি থোৱা হৈছে। তই কিবা বিচাৰি ইয়াতে গামোচা বান্ধিলে মনৰ আশা পূৰণ হয় বুলি কোৱা হয়। আৰু চাওকচোন গছজোপাত চাৰিওফালে চব গামোচাই বন্ধা হৈছে। বিহু বুলি আজি মন্দিৰত আহি মনটো বৰ ভাল লাগিলে। আজিতো 2 তাৰিখ হয়, 2 তাৰিখে ইমান মানুহ, 1 তাৰিখেতো আহিলে আৰু বহুত মানুহ থাকিলেহেঁতেন। এয়া আমি ভাগৰ ধৰিলে অকণমান জিৰাই ল'লোঁ। আৰু আমিও চাকি লগোৱাৰ কাৰণে ৰাতিপুৱা একো খাই অহা নাছিলোঁ। সেইকাৰণে মাৰো ভোক লাগিলে, ভাবিলোঁ প্ৰসাদ দিওঁতেতো দেৰি হ'ব, অকণমান বাহিৰত যে কিবা খাই লওঁ। তাৰপিছত এয়া পুৰি ঘুগুনি গোটেইকেইটাই খালোঁ। তাৰপিছত আৰু মন্দিৰৰ ভিতৰ ফালে আহিলোঁ, কাৰণ ভোগী দিছোঁ যিহেতু প্ৰসাদো খাই লওঁ। ইয়াৰ ভিতৰত ভক্তসকলে নাম প্ৰসংগ কৰি আছে আৰু ইয়াতে চব মানুহবিলাকে লাইন হৈ বহি আছে। তাত আমিও বহি ল'লোঁ। আৰু ইয়াৰ ভিতৰত মই প্ৰথম এনেকৈ বহি পাইছোঁ, ভাল লাগিলে। চাৰিওফালে মানুহবিলাকে ধুনীয়াকৈ বহি লৈছে আৰু এতিয়া প্ৰসাদ বিলাব। আৰু ইমান মানুহ, ইমান ডিচিপ্লিনত সকলোকে প্ৰসাদ দিলে। আৰু আমিও প্ৰসাদ পানী খাই এতিয়া ঘৰলৈ উভতিম। আমি যাবলৈ ওলালোঁ। দিনটো পাৰ কৰি ইয়াতে ভাল লাগিলে। তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু আগলৈ লগ পাম অন্য এটা ভিডিঅ'লৈ। বাই বাই। সকলোৱে ভালে থাকক, সুস্থ থাকক।